নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভাল, আপোনালোকৰ কেনে? বাৰু যি নহওক, ইমান গৰম ঘৰৰ পৰা ওলাই আহিবলৈ মন নাযায়, কিন্তু ইমান গৰম বুলিতো ঘৰত থাকিলেও নহ'ব। সেইবাবে মই আজি ওলাই আহিলোঁ ৰাইডিঙিয়ালৈ বুলি, কাৰণ ৰাইডিঙিয়াত উদযাপন কৰিছে আলোড়ন মঞ্চৰ ৩য় বাৰ্ষিক সমাৰোহ। এইখন এনেকুৱা এখন মঞ্চ, যিখন মঞ্চ আচলতে সকলোৱে চিনি পায়, সকলোৱে জ্ঞাত, কাৰণ এই আলোড়ন মঞ্চই নগাঁৱকে আদি কৰি অসমৰ প্ৰতিখন জিলাকে আদি কৰি বহুখিনি কাম কৰিব তেওঁলোকে সক্ষম হৈছে। বৰ্তমান যুৱক যুৱতীসকল নিজক লৈ ব্যস্ত, তেওঁলোকে নিজৰ বাদে আনৰ কাৰণে কিবা অকণমান চিন্তা কৰিবলৈ তেওঁলোকৰ সময়ৰ অভাৱ। তাৰ তুলনাত এই আলোড়ন মঞ্চৰ লগত জড়িত থকা যুৱক যুৱতীসকলে নিজৰ বাদেও ৰাইজৰ কাৰণে, সমাজৰ কাৰণে, নতুন প্ৰজন্মৰ কাৰণে এনেকুৱা কিছুমান কাম কৰিবলৈ আগবাঢ়ি আহিছে যে আমি শলাগ ল'বলগীয়া। তেওঁলোকে ৰাইজৰ কাৰণে, সৰু সৰু ষ্টুডেণ্টৰ কাৰণে, আৰ্ট কম্পিটিশ্যনৰ কাৰণে আৰম্ভ কৰি অনলাইন নৃত্য প্ৰতিযোগিতা আৰম্ভ